নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এতিয়া মই পিঠিত টিফিনটো লৈকে মই এতিয়া ডিউটি গৈ আছোঁ। এতিয়া বৰ্তমান ডিউটিত কি হয় নাজানো, এতিয়া ডিউটি জইন কৰিবলৈ গৈ আছোঁ। পিঠিত টিফিনটো লৈ আৰু ধুনীয়াকৈ মোৰ KTM-খন লৈকে মই গৈ আছোঁ। KTM-খন চলাই এয়া হৈছে ৰাস্তা, আৰু মোৰ KTM-খনত কিলিং বাইদেউ গৈ আছোঁ। আৰু ফাইনেলি মই এতিয়া ডিউটি জেগা পাই গ'লোঁ, আৰু এতিয়া ডিউটি জেগাৰ পাই মই এতিয়া ডিউটিত গৈ আছোঁ টিফিনটো থ'বলৈ। বাছ এতিয়া মই পোনপ্ৰথমে দেখুৱাই আছোঁ মোৰ ডিউটি স্থললৈ। মই যিহেতু গৈ আছোঁ এতিয়া ডিউটি, আৰু ডিউটিৰ পৰাই দেখিছোঁ ইমান ধুনীয়া গৰুবিলাক ধুনীয়াকৈ এতিয়া গোহালি ৰাতিপুৱা মানে গোহালি ধুৱে পানীৰ লগত ৰাতিপুৱা হাগি মাগি থৈ দিয়ে নে, এইবিলাক মানে ব্ৰাছ কৰি পূৰা গোহালিবিলাক চাফ চিকুণ ৰাতিপুৱা কৰি থৈ দিয়ে। তো মই ঠিক তেনেকৈ মই লাইনতে আহি আছোঁ। আহি মই এতিয়া বেগটো থৈ দিম। জাষ্ট আপোনালোকে চাই থাকক। এইটো আমাৰ পাহাৰীয়া দাই হয়, এইটো আমাৰ পাহাৰীয়া দাই। তেখেতে গোহালি ধুই আছে বৰ্তমান কি ধুনীয়াকৈ ৰাতিপুৱাই সুন্দৰ গোহালি গৰুবিলাক, আৰু গোহালিবিলাক চাফ চিকুণ চলি আছে। আৰু হয় দাই কালি এয়া গৈ আছোঁ আৰু এনেকৈ পোনপ্ৰথমে গৰু চৰু দেখুৱাই পোনপ্ৰথমকৈ মই এতিয়া টিফিনটো থ'বলৈ যাওঁ। প্ৰথমে দৰ্জাখন খুলিলে, আৰু এইপিনে ভাত পাচলি বনাই আছে, আৰু মই এইফালে কি পাচলি বনাইছোঁ আজি? দালি আৰু এইটো কি পাচলি? পালেং, দালি আৰু পালেং শাক। তো ফিৰ মই বেগটো ইয়াতে থৈ দিওঁ টিফিনটো দেই। তো ইয়াতে টিফিনটো থৈ দিওঁ এতিয়া বৰ্তমান এনেকুৱা ছাইডত। তো তাৰপিছত এয়াই আৰু কাহিনীটো। চাৰ্লি এতিয়া শুই উঠিছেহে। সাৰ পাই গ'লি মানে ন? হা চাৰ্লি, সাৰ পাই গ'লি তুমি? হা সাৰ পাই গ'লি চাৰ্লি? কি ধুনীয়াকৈ শুই আছিলে, সাৰ পাই গ'লি তাই। এই এইটো চাৰ্লি হয়। কি ধুনীয়াকৈ ৰাতিপুৱা ইয়াতে শুই আছিলে কি ধুনীয়াকৈ। সি এতিয়া সাৰ পাই গ'ল। বাহিৰত যাবলৈ মন গৈ আছে চাগে, কিন্তু এতিয়া বাহিৰত যাবলৈ নোৱাৰিব, দৰ্জাখনটো লক আছে। এতিয়া আৰু যি ইয়াক দেখভাল কৰে সি আহিকে দৰ্জাখন খুলিকে লৈ যাব আৰু। তো ইয়াতে বনাই আছে বন্ধাকবি, আলু আৰু দালি, হয়নে নহয়? বন্ধাকবি আৰু দালি, আলু। কি গুচাই আছে আৰু শুনবা খুলি? আজি খোৱাৰ আইটেমটো বহুত ধুনীয়া হ'ব ন? খুব ধুনীয়াকৈ মই গৈ আছোঁ গোহালি দি মই এনেকুৱা বাগানত সোমামগৈ। এয়া হৈছে মোৰ ৰাতিপুৱা মৰ্ণিঙৰ যোৱাৰ ৰাস্তা, আৰু মই একপাক ঘূৰি চাওঁ সকলো ঠিক আছে নে নাই, ভাল আছে নে নাই। একপাক ঘূৰি চোৱাৰ পিছত মই এতিয়া খুব ধুনীয়াকৈ গৰুবিলাকে দানা খাব লাইন কৰিকে। এয়া গৰুবিলাকে দানা খাব, এতিয়া দানা দিব গৰু খোৱাকৈ, মানে দানাৰ ব্যৱস্থা চলি আছে আৰু মানে এফালে দানা ভৰাই থাকে। আমাৰ গোহালিৰ যিটো দানা, ইয়াতে মাকৈ কি মিক্স আছে ইয়াত? মাকৈ, ঘাঁহ আৰু নেপিয়াৰ। মাকৈ, ঘাঁহ, নেপিয়াৰ আছে আৰু ন ইয়াতে। এইবিলাকে গৰু এক বস্তা কৰিকে দিয়ে নেকি এজনী গৰুক? দুইটা গৰুক এক বস্তা তেনেকৈ। আৰু এইফালে কি ধুনীয়াকৈ হাঁহবিলাকে মাকৈ খাবলৈ ইয়াতে আহি গৈছে। সদায় আহে নেকি? সদায় মাকৈ খাবলৈ আহি থাকে। এয়া হৈছে, এইফালে হৈছে কি ধুনীয়াকৈ ল'বলৈ গৈ আছে আৰু দেই। তাৰপিছত এইপিনে আমাৰ বৰদা কান্ধত উঠাই লৈ গৈছে ঘাঁহৰ বস্তা, আৰু এটা উঠাই দিব লাগে বোলে। আৰু এটা কেনেকৈ উঠাই দিছোঁ ন দাদাই? এই দুটা বস্তাত ডাঙৰ ঘাঁহৰ বস্তা, একেবাৰে 4জনী গৰুক খুৱাবলৈ ঢিংটাক কৰি গৈ আছে বাৰু। তেনেকৈ মই চিধা লাইনতে গৈ আছোঁ। এয়া মেকুৰীটো ইয়াত খাই আছে, গাখীৰ খাই আছে। মেকুৰী গাখীৰ খাই আছে, প্লাছ লগতে সেয়া
এইপানে আপোনালোকে চাবলৈ পাইছে কি ধুনীয়াকৈ গৰু পোৱালিবিলাকো একেটা লাইনতে ঘাঁহ খাই আছে, একেটা লাইনতে ঘাঁহ খাই আছে। তো সেয়াই আৰু দোস্ত, আপোনালোকে চাই আছে যে ইয়াতে গৰু ঘাঁহ কেনেকৈ কাটি আছে, আৰু তাৰে ওপৰতে ঘাঁহ কাটি আৰু যিবিলাকৰ লিভাৰ ইয়াত কাম কৰা ব্যক্তিসকল ইয়াতে ভাত বনাই আছে। এয়া হৈছে সিহঁতে ভাত পাচলি বনাই আছে ইয়াতে। ৰান্ধনি ক'ত গ'ল নাজানো, চাহও ইপানে বনাই থৈ দিছে, আৰু যিটো দানা বনোৱা কেৰাহীটো এইটো এইপানে চাপৰ আছে, আৰু ইয়াতে দানা বনায়। তো এইফালে এইটো কি পাচলি বনাইছে এইটো ক'ব পৰা নাই, ৰান্ধনি এতিয়া ক'ত বা গ'ল। অঁ, তাৰপিছত এইপানে যাদৱে হাঁহৰ কাৰণে কি আনিবলৈ গৈ আছে, দানা, হাঁহৰ দানা আনিবলৈ গৈ আছে। হা, ৰাতিপুৱাইতো আহিব লাগে, সোনকালে সোনকালে আহিব লাগে। আকৌ ৰাতিপুৱা সোনকালে উঠাটো স্বাস্থ্যৰ কাৰণে ভাল, আৰু সেইটো কাৰণে অকণমান ৰাতিপুৱা আজিকালি সোনকালে আহোঁ। সেয়াই আৰু আপোনালোকে নিশ্চয় দেখিছে যে ড্ৰাগন ফ্ৰুট হয়। এই ড্ৰাগন ফ্ৰুট আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে ড্ৰাগন ফ্ৰুটৰ গছ, এইটো হৈছে ড্ৰাগন ফ্ৰুটৰ গছ, এইটো হৈছে ড্ৰাগন। ইয়াতে আমি ডিজাইন কৰি লগাইছোঁ এনেকুৱা যাতে ড্ৰাগনটো যাতে ওলমি ওলমি এইফালে পৰে, আৰু ওলমি ওলমি এইফালে পৰে ড্ৰাগন ফ্ৰুটৰ। নতুনকৈ গজালি মেলিছে। প্লাছ ইয়াতে ষাঁড় গৰু থকা হয়, ষাঁড় গৰু যেনেকুৱা এইটো আমাৰ ষাঁড় গৰু হৈছে মাধৱ, এইটো ষাঁড় গৰু। বাহিৰত ঠাণ্ডা কাৰণে ভিতৰতে আছে। আমাৰ যিটো ষাঁড় গৰু বুলি ক'লে কৈছে এয়াই আৰু বলদ গৰু, ষাঁড় গৰু বুলি কওঁ। তো ফাইনেল বস্তু আৰু দেখুৱালোৱে। তো এফালে মই যাওঁ বাৰু, একপাক ঘূৰি আহোঁ। এয়া আমাৰ এতিয়া গৰু কাৰণে খোৱাবলৈ কাৰণে লৈ গৈ আছে। ইয়াতে ষাঁড় গৰু থাকে নেকি? ষাঁড় গৰু থাকে, আৰু ষাঁড় গৰুৰ কাৰণে গৰু লৈ গৈ আছে। ইয়াৰ নাম হ'ল চুৰিয়া। অঁ, ৱাহ, খাবলৈ কাৰণে কিমান হেঁপাহৰ, কি ধুনীয়াকৈ ষাঁড় গৰুটো খোৱাবলৈ লৈ গৈ আছে। এইফালে আন্ধাৰ দেখাইছে বাৰু, ইয়াত লৈ গৈছে। দেখিছে নহয়, ৰাতিপুৱা হৈছে, বেছি নহয়, টাইমটো 7টামান বাজিছে। অঁ, কাম হোৱাই নাই, জাষ্ট আৰু 20 মিনিট লাগিব। আৰু 20 মিনিট লাগিব মানে, আৰু বহুত আছে গৰু। অঁ, ঠিক আছে, বহুত গৰু আছে। ঠিক তেনেকৈ মই এতিয়া গৈ আছোঁ হালধি শুকাবলৈ। ওপৰৰ চাৰ্টৰ ওপৰত হালধি শুকাব আছে, আৰু হালধি শুকাবলৈ মই গৈ আছোঁ বৰ্তমান। আপোনালোকে চাই থাকক। তো ফাইনেলি মই ওপৰত আহি পাৰোঁ, 3তলা বিল্ডিঙৰ ওপৰত আহি পালোঁ। আৰু ওপৰত আহি মই এয়া হালধি শুকাই দিলোঁ। কি ধুনীয়াকৈ হালধিৰ ওপৰত শুকাবলৈ আছিলে, হালধি শুকাই দিলোঁ। হালধি শুকাই দেখিলোঁ, চাৰিওফালে চালোঁ, ইমান ধুনীয়া পৰিৱেশ। আৰু সেইফালে চাওক আপোনালোকে নিয়ৰ পৰি আছে, ডাৱৰ পৰি আছে। এতিয়া চাৰিওকাষে ডাৱৰ পৰি আছে, ডাৱৰে পৰি আছে নে ধূলিয়ে নে কি, ডাৱৰ পৰি আছে। বৰ্তমান ঠাণ্ডা টাইম হৈ আছে, ডাৱৰ পৰি আছে, আৰু একদম ধূলি উৰি যোৱা নিচিনা লাগে, আৰু ডাৱৰ একদম নিয়ৰ। এটা গান গাবলৈ মন দিছিলোঁ, আমাৰ জুবিনদাৰ গান, নিয়ৰৰে ফুল এপাহ ফুলিল, দুপাহ ফুলিল কেনি। ফাইনেলি দোস্ত, এই জাষ্ট গানটো গোৱাৰ লগে লগে অলপ এটোপাল দুটোপাল বৰষুণ দি আছে। এয়া বৰষুণ দিবলৈ চুৰু হৈছে। পটককৈ হালধিখিনি যিটো এতিয়া শুকাই দিছিলোঁ সেইটো আকৌ উঠাব লাগিব। ঠিক আছে, বাই বাই। মই ইয়াতে চাই থাকক, মই হালধিখিনি উঠাই লওঁ। স্প্ৰীটত মই সোনকালে স্প্ৰীটত বৰষুণ ডাঙৰ আহি আছে, আৰু এই ডাঙৰৰ মই এতিয়া বৰ্তমান গোটেই হালধিকেইটা ৰাখি থৈ দিছোঁ, আৰু এটোপাল কৰি বৰষুণ দি আছে, এটোপাল কৰি। এইটোৱে পটককৈ সামৰিলোঁ, ভাগ্য বাচিলোঁ। এটোপাল দুটোপাল কৰি বৰষুণ দি আছে। এয়া পাকা ভিজি গৈছে, এটোপাল দুটোপাল কৰি বৰষুণ দি আছে। তিৰপাল ভিজি গৈছে, এটোপাল দুটোপাল কৰি ফাইনেলি দোস্ত বৰষুণ দি আছে। তাৰ আগতে মই হালধিখিনি আনি থৈ দিলোঁ। ঠিক আছে দোস্তসকল, ব্লগটো ইমানতে সামৰিলোঁ, আৰু অন্য এটা ভিডিঅ'লৈ মই আহি
আপোনালোকক ব্লগ দেখুৱাম বাই বাই